Hello guys, welcome back to my another new video. তো সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লে। তো এই দেখিছে ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলো আৰু কাপোৰ ধোৱাৰ পৰা লাগি গৈছো কাৰণ লাইন থাকে নাথাকে তেনেকুৱা কথা আৰু বতৰটো সিমান এটা ভাল নহয়। তো তাৰ বাবে ভাবিছো কাপোৰ কানিখিনি ধুই লওঁ আগত, তাৰ পিছত পিছৰ কাম যিখিনি আছে কৰি থাকিম। তাৰ পিছত কাপোৰ কানি মেচিনত দিয়া হৈ গ'ল, দি লৈ পাছত গুচি গ'লো বজাৰত গৈ কিবা কিবি কিনিলো। সেইখিনি আৰু নেদেখুৱাও, একেবাৰে শ্বপিং কৰি সব লৈ তাৰ পিছতহে দেখুৱাম। তো ইয়া আধাতে থৈ দিম আৰু কি ললো কি নাই লোৱা সেইখিনিও দেখুৱাম বাৰু। আৰু ঈদৰ শ্বপিং যেহেতু হোৱাই নাই, তো বজাৰখিনি ৰাতিপুৱা কৰি আহি গ'লো। আহি লৈ দেৰি হৈ গ'ল, তাৰপিছত ভাবিলোঁ অলপ নুডলছ বনাই দিওঁ। আৰু ফাহিমাও এনেকুৱা বস্তুবোৰ খাই ভাল পায়, তো একো মছলা পাতি নিদিওঁ, তাক এনেকৈ অলপ ভাজি দিম তেনেকুৱা ভাবিছিলোঁ। কিন্তু সেনেকৈ অলপ দিছোঁ, খাইছে আৰু খোৱাৰ পিছত পেলাই দিছে, মানে নায়ে খোৱা আৰু। তো ইয়া নুডলছখিনি মই বনাম, তাৰ বাবে গোটেই যোগাৰখিনি কৰি লৈছোঁ। কৰি লোৱাৰ পিছতে নুডলছখিনি মই অলপ ভিজিবলৈ দিলোঁ আৰু অলপ তেল দি দিছোঁ যাতে ইটোৰ গাঠিটো নালাগে। আৰু এইফালে দেখিছে এতিয়া সিজাই লোৱা হৈ গ'ল, মই চাকনিত চেকিবলৈ দিলোঁ। আৰু এইফালে 2 ফুটামান নহৰু আৰু অলপ পিঁয়াজ দি দিছোঁ আৰু অলপ কেঁচা চব্জিও কাটি লৈছোঁ, মানে গাজৰ, বিলাহী, অলপ বন্ধাকবি, ধনিয়া, জলকীয়া এইবোৰ অলপ দি লৈছোঁ। তাৰপিছত এনেকৈয়ে অলপ ভাজিলোঁ। জলকীয়া দিয়াৰ পিছতো ফাহিমাই অলপ খাইছে, মানে ইমান জ্বলাও হোৱা নাই, সেইকাৰণে এয়া এতিয়া দি লৈ এতিয়া ভালকৈ লৰাই লৈ আছোঁ। আৰু দোকানৰ নিচিনাটো বনাব নোৱাৰোঁ, যেনেকৈ পাৰিছোঁ সেনেকৈ আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। তো বহুতে বহুত ধৰণে বনাব পাৰে, আৰু মই কেনেকৈ বনালোঁ সেইটোৱে আগবঢ়ালোঁ আপোনালোকৰ আগত। এই দেখিবলৈ পাইছে। আৰু এটা ডিমো দি দিছোঁ। তাৰপিছত এইফালে মই চয়া চচ আৰু চিলি চচ আৰু টমেটো চচ আনি থৈ দিছিলোঁ, সেইখিনিও অলপকৈ দি লৈছোঁ। ফাহিমাৰ কাৰণে অলপ উঠাইও ল'লোঁ বাৰু, আৰু তাই খায়ো আছে, তাইক খুৱাই দি আছে। সেয়া চাইছে। এতিয়া মই ধুই ভালকৈ অলপ লৰাই লৈ ধনিয়াখিনি দি নমাই লৈ এতিয়া আৰু ভতিজা ল'ৰা ছোৱালীজনী আহিছে যে সিহঁতকো দিম, আৰু সিহঁতে খাই ক'ব কেনেকুৱা হৈছে। তো কৈ আছে আমি আহিলে কিবা কিবি বনাই কাকি এইটো বহুত কিবি কৈ আছে, আৰু খাই আছে। আৰু সৰু ল'ৰা ছোৱালীক য'ত মৰম পায় তাতে যায় ন, সেনেকুৱা কথা। তাৰপিছতে এয়া মোৰ বাগিচাখনিত আহি গ'লোঁ। আহি লৈ এইফালে সিহঁতক দেখুৱাই দিছোঁ অলপ। আৰু এইফালে মাছুমেতো একো গম নাপায় ক'ত কি লগাইছে, গুটিখিনি গজাও নাই, যিহেতু অলপকৈ গজি আছে, সেইকাৰণে সি গছকি দিছিলে। তো তাক মাতি লৈ আহিলোঁ। আৰু এইফালে চাক ফাহিমা কি দুষ্টামি কৰি আছে, কি ক'ম। তাক মানে এৰি দিব লাগে, সি এতিয়া আৰু চুচৰি বাগৰি নাযায়, একোৱে নকৰে। তাক মানে অকল খোজকাঢ়িব আৰু ৰাতি হ'লে কান্দিব, তেনেকুৱা দেখা হৈ আছে। আৰু ভৰিয়ে বিষাই নেকি ঠিক নাই, কান্দি থাকে। তো সিহঁতৰ লগত খেলি আছে পূৰা এতিয়া, আৰু ৰাতি কান্দিব, সেইটোৱে আৰু কি কৰিম, উপায় নাই। আৰু এইটো সময় মানে বহুত বেছি কষ্টৰ হয়। তাৰপিছত তাইক গা ধুৱাই দিম। মই গা ধোৱাৰ পিছত চাগে গা ধুৱাই লৈ আহিলোঁ। আনাৰ পিছত তাই নিজেই পাউডাৰ লগাইছে, চাক মুখত নিজে ঢালিলে লগাই লৈছে। এতিয়া তাৰ কি দুষ্টামি চাব আৰু। তো নতুন এক্টিভিটি শিকি আছে, আৰু সেইখিনি অলপ আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। এই দেখিবলৈ গৈছে। আৰু চবেই মাছাল্লা কৈ দিব, বহুত কাম শিকি গৈছে তাই। এয়া চাইছেনে। আৰু গোটেই বস্তুখিনি এটা খৰাহীত থ'বলৈ গ'লে ধুনীয়াকৈ থৈ দিয়ে, আকৌ পেলাবলৈ গ'লেও পেলায়, সেনেকুৱা আৰু। এয়া চাইছে। তাৰপিছত আকৌ আহি যাম ইফতাৰী বনাবলৈ, কাৰণ আম্মাৰ ৰোজা আছে, মই নাই। তাৰপিছত এইফালে চাইছে, মই এতিয়া পোলাও বনাই ল'ম, চিকেন পোলাও, আৰু অলপ গাজৰো দি দিম ভাবিছোঁ, সেনেকৈ বনাই লওঁ। তো আম্মা পোলাও চোলাও ইমান ভাল নাপায় যদিও ইফতাৰৰ টাইমত কিবা এটা খাবলৈ মন যায় ন, চটপটা, সেইকাৰণে ভাবিছোঁ অলপ পোলাও বনাই দিওঁ। আৰু এইফালে ব্ৰইলাৰ বনাই দিম, ব্ৰইলাৰো অনা হৈছে। সেয়ে চাবলৈ পাৰিছে। পিঁয়াজখিনি এতিয়া বাদামী কালাৰ হোৱালৈকে ভাজি ল'ম। আৰু এইফালে গোটেই যোগাৰখিনি কৰি লৈছোঁ, আদা নহৰু পেষ্ট, আৰু এটা আলু, আৰু অলপ গাজৰ দি দিছোঁ, আৰু এইয়া চিকেনখিনি, আৰু জিৰা গুড়া অলপ দি দিম, যিহেতু মাংস দিম ন, সেইকাৰণে। আৰু এইফালে গোটা গৰম মছলা কেইটামান দি ল'লোঁ, দি লৰাই লৈছোঁ ভালকৈ। লৰাই লোৱাৰ পিছত সেই গোটেই বস্তুখিনি এতিয়া মই দি দিম। এয়া ধুনীয়াকৈ চাউল লৈ লৈছিলোঁ, ধুই মেলি চব চাফা কৰি লৈছোঁ। লোৱাৰ পিছত এতিয়া মই দি দিম, দি ভালকৈ ভাজি ল'ম। আৰু ভিডিঅ'বোৰ দিয়া নহয়েই, আপোনালোকে প্লিজ ছাপোৰ্ট কৰি যাব, আৰু বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব, আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। এই দেখিবলৈ পাইছে, গোটেইখিনি ঢালি দিলোঁ। ঢালি দিয়াৰ পিছত এতিয়া ভালকৈ লৰাই ল'ম। আৰু মোৰ এফবিও এটা চেনেল আছে, প্ৰফাইল আছে, তো সেইটোও চাব পাৰে আপোনালোকে, তাতো আপলোড কৰোঁ।
এই দেখিবলৈ পাইছে এতিয়া ধুনীয়াকৈ লৰাই লৈ আছোঁ অলপ ভাজা হ'লে তেতিয়া ভাল হয় আৰু পোলাওটো সেইকাৰণে ভালকৈ ভাজি লৈ আছোঁ আৰু খাবলৈও কি কম বহুত টেষ্টি হৈছিলে আৰু এতিয়া মই গৰম কৰি থৈছিলোঁ পানীটো জাৰত তো সেই পৰিমাণ মতে পানীও দি দিলোঁ দিয়াৰ পিছত চিটি মৰাই ল'ম লোৱাৰ পিছত মোৰ হৈ গ'ল এয়া মই এতিয়া ধুনীয়াকৈ চাৰ্ভ কৰি লৈছোঁ পুৰা এইফালে এটা পিঁয়াজো কাটি লৈছোঁ আৰু তিয়ঁহ অলপ আচাৰ লৈছোঁ আৰু এইটো ব্ৰইলাৰ চিকেন বনাইছিলোঁ যে সেইটো দি দিলোঁ এয়া চাইছেনে কিমান ধুনীয়াকৈ থালিটো সজাই লৈছোঁ তো আৰু একো কৰিবলৈ নাছিলে তো এয়া চাইছে আবেলি টাইমত ফাহিমা পুৰা খেলি আছে আকৌ এই বস্তুখিনি লাগে খেলনা ইমান আছে নেখেলে তো এয়া আজিৰ ভিডিঅ' ইমানেই আছিলে লগ পাম আনটি মজাৰ ভিডিঅ'তে